নমস্কাৰ আজি আমাৰ গ্ৰামাৰ ক্লাছৰ ডে 2 আমি ডিসকাস কৰিম এবাউট পেসিভ ভয়েস আপুনি যদি স্টুডেন্ট হয় বা আপুনি যদি কোনো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে এই ভিডিওটো অতি উপযোগী হ'ব আৰু ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাব এই ভিডিওটোত মই এনে কিছুমান শৰ্ট ট্ৰিক বা ইজি মেথড দিছো যিবোৰ মেথডৰ জৰিয়তে আপোনালোকে অতি সহজে এক্টিভৰ পৰা বাক্যবোৰ পেসিভ ভয়েস কৰিব পাৰিব আৰু যদি ভিডিওটো ভাল পায় সকলোৰে মাজত শেয়াৰ কৰি দিব যাতে অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ইংলিশ গ্ৰামাৰৰ এই কথাবোৰ শিকিব পাৰে আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰে প্লিজ সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি ল'ব আহক এটা ভিডিওটো আৰম্ভ কৰো আমি যেতিয়া কোনো এটা বাক্য এক্টিভৰ পৰা পেসিভ কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি এক্টিভ ভয়েসৰ বাক্যটো তিনিটা বস্তু পাওঁ সেই তিনিটা বস্তু উলিয়াই লোৱাৰ পাছত আপোনালোকে অতি সহজে বাক্যবোৰ এক্টিভৰ পৰা পেসিভ কৰিব পাৰিব আমি কি তিনিটা বস্তু পাওঁ সেই তিনিটা হল সাবজেক্ট ভাৰ্ব অবজেক্ট সাবজেক্টটো বাক্যটোৰ আৰম্ভণিত থাকে ভাৰ্বটোৱে যেটো একচনৰ কথা কয় তাক কোৱা হয় ভাৰ্ব আৰু অবজেক্টটো আমি কেনেকৈ বিচাৰিম যদি অবজেক্টটো বিচাৰি নাপায় তেতিয়া কি বা কাক বুলি বাক্যটো কোৱেশ্চন কৰিব বাক্যটোক যেতিয়া কি বা কাক বুলি কোৱেশ্চন কৰিব যেটো আহিব হেতু সদায় অবজেক্ট হ'ব এতিয়া আমি কেনেদৰে চেঞ্জ কৰিম এই ডায়াগ্ৰামটো আপোনালোকে মনত ৰাখি লওক এই ডায়াগ্ৰামটোৰ মতে আমি পেসিভ ভয়েস কৰিম সো এই স্ট্ৰাকচাৰটো মনত ৰাখি লোৱাৰ পাছত আপুনি কোনো সেন্টেন্সৰ বাবে বা বেলেগ বেলেগ সেন্টেন্সৰ বাবে আপুনি বেলেগ বেলেগ স্ট্ৰাকচাৰ বা বেলেগ বেলেগ নোটস মনত ৰাখিবলগীয়া নহয় স্ট্ৰাকচাৰটো কি অবজেক্টটো সাবজেক্টৰ স্থানলৈ আহিব সাবজেক্টটো অবজেক্টৰ স্থানলৈ যাব আৰু যেটো ভাৰ্ব হয় ভাৰ্বটো ভাৰ্বৰ থাৰ্ড ফৰ্ম হৈ নিজ পজিশনতে ভাৰ্বৰ থাৰ্ড ফৰ্ম হৈ আহিব প্ৰত্যেকটো পেসিভ ভয়েসৰ সেন্টেন্সত যিমানবোৰ সেন্টেন্স স্ট্ৰাকচাৰ আছে সকলোবোৰতে ভাৰ্ব সদায় থাৰ্ড ফৰ্মত থাকিবই লাগিব এই স্ট্ৰাকচাৰটো প্ৰত্যেক ধৰণৰ সেন্টেন্সৰ লগত ফলো হয় মাত্ৰ ইম্পেৰেটিভ সেন্টেন্সতে এই স্ট্ৰাকচাৰটো ফলো নহয় ভাৰ্বটো সকলোবোৰ সেন্টেন্সতে থাৰ্ড ফৰ্ম হৈ নিজ স্থানতে পেসিভ ভয়েসলৈ গুচি আহিব আৰু ভাৰ্বৰ পিছত যেতিয়া আমি অবজেক্টটো লিখিম তাত আমি বাই প্ৰিপজিশন ইউজ কৰিম আৰু এই পইণ্টটোত এই যেটো মই স্কয়াৰ বনাই দিছো বা যেটো ঘৰ বনাই দিছো এই ঘৰটোত কেইটামান পইণ্ট আপোনালোকে মনত ৰাখি ল'ব লাগে মনত ৰাখিব লাগে কি প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি বি ভাৰ্ব ইউজ কৰিম প্ৰেজেন্ট ইনডিফিনিট টেন্সত বি ভাৰ্ব কন্টিনিউয়াছত বিং আপোনালোকে মনত ৰাখি ল'ব প্ৰেজেন্ট ইনডিফিনিটত বি ভাৰ্ব কন্টিনিউয়াছত বিং পাৰফেক্টত বিন আৰু মডেল ভাৰ্ব বা টু থাকিলে আমি বি ইউজ কৰিম এই চাৰিটাই পইণ্ট আপোনালোকে মনত ৰাখি লোৱাৰ পাছত আপোনালোকে অতি সহজে এক্টিভৰ পৰা বাক্যবোৰ পেসিভ কৰিব পাৰিব এই স্ট্ৰাকচাৰটোৰ মতে সকলোখিনি পেসিভ ভয়েসৰ সেন্টেন্স ফৰ্ম হ'ব অবজেক্টটো সাবজেক্টৰ স্থানলৈ আহিব সাবজেক্টটো অবজেক্টৰ স্থানলৈ যাব আৰু ভাৰ্বটো নিজৰ পজিশনতে ভাৰ্বৰ থাৰ্ড ফৰ্ম হৈ আহিব আৰু বাই প্ৰিপজিশনটো ইউজ হ'ব আৰু এই পজিশনটোত কি হ'ব আমি যিবোৰ বাক্য পেসিভ কৰিম টেন্স অনুসৰি প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি বি ভাৰ্ব ইউজ কৰিম কন্টিনিউয়াস টেন্সত আমি বিং ইউজ কৰিম আপোনালোকে দৰকাৰ হলে নোট কৰি ল'ব এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত বি ভাৰ্ব ইউজ কৰিম কন্টিনিউয়াস টেন্সত বিং ইউজ কৰিম আৰু পাৰফেক্ট টেন্সত আমি বিন ইউজ কৰিম সদায় মনত ৰাখিব পাৰফেক্ট টেন্সতহে বিন ইউজ হ'ব আৰু যদি মডেল ভাৰ্ব বা বাক্যটো টু থাকে তেতিয়া আমি বি ইউজ কৰিম এই চাৰিটা কনসেপ্ট আপোনালোকে মনত ৰাখি লওক মনত ৰাখি লোৱাৰ পাছত আপোনালোকে অতি সহজে ভয়েস চেঞ্জ কৰিব পাৰিব এই স্ট্ৰাকচাৰটো আপোনালোকে দৰকাৰ হলে স্ক্ৰিনশ্বট লৈ ল'ব পাৰে এতিয়া আমি দুটামান এক্সাম্পল প্ৰেক্টিস কৰি চাওঁ সো ফাৰ্স্ট এক্সাম্পলটো চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে হি কমপ্লিটেড দ্য টাস্ক হি কামটো শেষ কৰিছিল সো এই বাক্যটো চাওক এই বাক্যটো হল পাস্ট ইনডিফিনিট টেন্সৰ বাক্য ইনডিফিনিট টেন্সৰ বাক্য আপোনালোকে স্ট্ৰাকচাৰটো মনত পেলাই লওক সো এই বাক্যটো হল ইনডিফিনিট টেন্সৰ বাক্য আমি কৈছো যে হি কমপ্লিটেড দ্য টাস্ক হি কামটো শেষ কৰিলে সো ইয়াত অবজেক্ট কি অবজেক্ট হল দ্য টাস্কটো সো আমি কেনেদৰে পালো কি বা কাক বুলি কোৱেশ্চন কৰিলে আমি যেটো উত্তৰ পাওঁ হেতু অবজেক্ট হি কি কমপ্লিট কৰিলে কামটো শেষ কৰিলে দ্য টাস্কটো শেষ কৰিলে সো আমি দ্য টাস্কটো অবজেক্ট পালো সো হি টু হল সাবজেক্ট আৰু কমপ্লিটেড টু হল ভাৰ্ব এটা সক আমি যেটো স্ট্ৰাকচাৰ দিছিলো স্ট্ৰাকচাৰৰ মতে আপুনি অবজেক্টটো সাবজেক্টৰ স্থানলৈ লৈ আনক তেতিয়া আমি কম দ্য টাস্ক আমি অবজেক্টটো সাবজেক্টৰ স্থানলৈ লৈ আনিলো তাৰ পিছত আমি কি কৰিছিলো আপোনালোকক যেটো স্ট্ৰাকচাৰ দেখাইছিলো স্ট্ৰাকচাৰটোত কৈছিলো যে অবজেক্টটো সাবজেক্টৰ স্থানলৈ আহিব আৰু ভাৰ্বটো নিজৰ স্থানতে বা নিজৰ পজিশনতে ভাৰ্বৰ থাৰ্ড ফৰ্ম হৈ আহিব কিন্তু ভাৰ্বটো থাৰ্ড ফৰ্ম হৈ অহাৰ আগত আমি বি বা বিং বা বিন বা বিৰ আমি সহায় ল'ব লাগে সো এই বাক্যটো ইনডিফিনিট টেন্সৰ বাক্য আমি বি ভাৰ্বৰ সহায় ল'ব লাগিব তেতিয়া আমি পাস্ট টেন্স হোৱাৰ বাবে দা ওয়াৰ্কৰ লগত আমি ইউজ কৰিম was
বা দ্য টাস্কৰ লগত আমি ইউজ কৰিম দ্য টাস্ক ৱাজ তাৰপিছত ভাৰ্বটোৰ নিজ স্থানতে আপোনাৰ থাৰ্ড ফৰ্মত আহিব তেতিয়া আমি কম কমপ্লিটেড so task was completed তাৰপিছত আমি বাই লিখিম বাই কোন বাই হিম তেতিয়া আমি কম হি টু হ'বগৈ হিম তেতিয়া আমি কম the task was completed by him the task was completed by him ঠিক তেনে ধৰণে নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে she buys books and pens she buys তাই কিনে কি কিনে books and pens কিতাপ আৰু কলম কিনে এটা সব এই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য 22 আছে সো আপোনালোকে টেন্স খিনি চিনি পাব লাগিব যদি টেন্সৰ বিষয়ে নাজানে এই ভিডিওটো চাব 40 মিনিটৰ ভিডিও মই টেন্সৰ প্ৰত্যেকটো কনসেপ্টৰ বিষয়ে উল্লেখ কৰিছো আৰু সহজ উপায়েৰে আমি কেনেদৰে শিকিব পাৰো কেনেদৰে মনত ৰাখিব পাৰো তাৰ বিষয়েও এই ভিডিওটোত মই উল্লেখ কৰিছো সো এই বাক্যটো চাওক she buys books and pens তাই কিনে কি কিনে books আৰু পেন্স কিনে তাই এটা কি কিনে বুলি কোন আমি বুকস আৰু পেন্স এটো আমি অবজেক্ট হিচাপে পালো এটা বাইস টু ভার্ব হিচাপে পালো আৰু সি টু হল সাবজেক্ট অবজেক্ট টু সাবজেক্টৰ স্থানলৈ লৈ আনক আমি কম দা বুকস এন্ড পেন্স এই বুকস আৰু পেন্স টু অবজেক্ট হিচাপে পালো আমি লৈ আহিলো books and pens it is a বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য books and pens plural noun so plural noun হোৱাৰ লগে লগে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত ইউজ কৰিম are books and pens are তাৰ পিছত আমি ভাৰ্ব টু নিজ পজিশনতে ইয়ালৈ লৈ আহিম থাৰ্ড ফৰ্মত তেতিয়া আমি কম bought books are bought তাবা কোনে কিনে বাই ইউজ কৰিম বাই আপোনালোকে ষ্ট্ৰাকচাৰটো মনত ৰাখি লব বাই কোন সি টু তেতিয়া হৈ যাবগৈ her books and pens are bought by her so আমি অতি সহজে এক্টিভৰ পৰা পেসিভ কইলো books and pens are bought by her কিতাপ কলমবোৰ তাই দ্বাৰা কিনা হয় ঠিক তেনে ধৰণে নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে she is watching a movie তাই এখন মুভি চাই আছে তাই এখন সিনেমা চাই আছে এই বাক্যটো চাওক she is watching প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য কি চাই আছে এখন মুভি চাই আছে আমি প্ৰথমতে অবজেক্ট টু সাবজেক্টৰ স্থানলৈ লৈ আনো আমি কম যে a movie এতিয়া কথা হল এই বাক্যটো কি টেন্সৰ বাক্য প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য কন্টিনিউয়াস টেন্সৰ ষ্ট্ৰাকচাৰটো মনত পেলক কন্টিনিউয়াস টেন্সত কি লাগে বিং লাগে সো তেতিয়া আমি ইউজ কৰিম a movie তাৰ পিছত চাওক ইয়াত বি ভাৰ্ব আছে নে ইজ আছে এই ইজ টু আমি এই স্থানলৈকে লৈ আহিম যেনে ধৰণে বি ভাৰ্ব আছে বা হেল্পিং ভাৰ্ব আছে হে হেল্পিং ভাৰ্ব বি ভাৰ্বটো এজ ইট ইজ তালৈকে আহিব নিস্থানতে আহিব কিন্তু অবজেক্টটো অনুসৰি কেতিয়াবা বি ভাৰ্ব বা হেল্পিং ভাৰ্বটো চেঞ্জ হ'ব পাৰে যেটো অবজেক্ট হয় অবজেক্টটো যদি প্লুৰেল নাম্বাৰ হলহেতেন তেতিয়া এটো ইজ হৈ নাহে তেতিয়া মুভিজৰ লগত আৰ ইউজ হলতেন ইজ ইউজ নহয় তেতিয়া আৰ ইউজ হলতেন সো এতিয়া এ মুভি আছে এ মুভি সিঙ্গুল থাৰ্ড পারসন সিঙ্গুলাৰ নাম্বাৰ তেতিয়া আমি ইউজ কৰিম এ মুভি ইজ তাৰ পিছত আমাক কি লাগে তাৰ পিছত আমাক কন্টিনিউয়াস টেন্সত লাগে বিং আপোনালোকে ষ্ট্ৰাকচাৰটো মনত ৰাখি লব এ মুভি ইজ বিং তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম ভাৰ্বটো নিজ পজিশনত তললৈ আহিব তেতিয়া ওয়াচিং আছিল ওয়াচিংৰ থাৰ্ড ফৰ্ম হ'ব watched এ মুভি ইজ বিং watched কোনে চাই আছিল তাই চাই আছিল তেতিয়া আমি watchedৰ পিছত আমি ইউজ কৰিম by her so আমি বাক্যটো কলো যে a movie is being watched by her a movie is being watched by her এখন সিনেমা তাই দ্বাৰা চাই থকা হৈছে সো আপোনালোকে এটা নিশ্চয় বুজি পালে এটা চাওক নেক্সট সেন্টেন্স কি কৈছে he was reading an English novel এই বাক্যটো চাওক he was reading তেওঁ পঢ়ি আছিল কি an English novel এখন ইংৰাজীৰ উপন্যাস পঢ়ি আছিল সো past continuous tenseৰ বাক্য পঢ়ি আছিল বুলি কৈছো was reading আছে past continuous এতিয়া এই বাক্যটোত আমাক অবজেক্টটো লাগে he was reading an English novel এখন ইংলিশ নভেল পঢ়ি আছিল কি পঢ়ি আছিল এখন ইংলিশ নভেল পঢ়ি আছিল an English novel টু আমি এই বাক্যটোত এটা অবজেক্ট পালো এই অবজেক্টটো আমি সাবজেক্টৰ স্থানলৈ লৈ আনিব লাগে আমি কম an English novel টু আমি সাবজেক্টৰ স্থানলৈ আনিলে an English novel আমি অবজেক্ট টু সাবজেক্টৰ স্থানলৈ আনিলো এটা সব ইয়াত was থকাৰ লগে লগে an English novel এটো এটা থাৰ্ড পারসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ লগে লগে এই বাক্যটো আমি was এ ইউজ কৰিম আমি কম যে an English novel was তাৰ পিছত কন্টিনিউয়াস টেন্স হোৱাৰ লগে লগে আপোনালোকে ষ্ট্ৰাকচাৰটো মনত পেলক being লাগে সো আমি কম an English novel was being ভাৰ্বৰ থাৰ্ড ফৰ্ম read read সো ৰিডৰ স্পেলিং একে থাকে
An English novel was being read. কাৰ দ্বাৰা পঢ়ি থকা হৈছিল তাৰ দ্বাৰা সো তেতিয়া আমি কম by him. So আমি কলো যে an English novel was being read by him. An English novel was being read by him. আমি এনেদৰে অতি সহজে যিকোনো সেন্টেন্স এক্টিভৰ পৰা পেসিভ কৰিব পাৰো এটা সক নেক্সট সেন্টেন্স কি কৈছে I have broken the glass. I have broken the glass. I have আছে সো এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য আপোনালোকে ষ্ট্ৰাকচাৰটো মনত পেলাই লওক প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি লাগে been লাগে সো আপোনালোকে যেতিয়াই কোনো এটা বাক্য এক্টিভৰ পৰা পেসিভ কৰিব আপোনালোকে ষ্ট্ৰাকচাৰটো মাইন্ডত আনি ল'ব সো আমি প্ৰথমতে ইনডিফিনিট টেন্সৰ বাবে be verb ইউজ কৰিছিলো কন্টিনিউয়াছৰ বাবে being ইউজ কৰিছিলো আৰু perfect টেন্সৰ বাবে আমি been ইউজ কৰো সো perfect টেন্সৰ যিকোনো বাক্য হ'ব পাৰে আপোনালোকে been ইউজ কৰিলে হ'ল বাকি ষ্ট্ৰাকচাৰ বাকি নিয়ম সেম টু সেম থাকিব সো এটা সক আমি পালো I have broken the glass broken টু ভাৰ্বৰ থাৰ্ড ফৰ্ম হৈ আছে আৰু the glass টু অবজেক্ট হৈ আছে আমি মই কি ভাঙিলো বুলি কৈছো গ্লাস টু ভাঙিলো বা গ্লাস এটা ভাঙিলো সো তেনেকুৱা ক্ষেত্ৰত the glass টু অবজেক্ট হ'ল সো আমি অবজেক্ট টু সাবজেক্টৰ স্থানলৈ লৈ আনিম আমি কম the glass এতিয়া সক এই the glass to hold third person singular number লগত আমি have use কৰিব নোৱাৰো যেতিয়া third person singular number হৈ যাব তেতিয়া আমি এই have to কৰিব লাগিব has তেতিয়া আমি কম the glass has so তাৰপিছত আমি present perfect tense ত been use কৰো so আমি ডাইৰেক্ট been use কৰিব পাৰো আমি ক'ব পাৰো যে the glass has been তাৰপিছত verb to third form লৈ হক has been broken the glass has been broken by তাৰপিছত আমাক বাই লাগে বাই ইউজ কৰিলো বাই মি সো আমি কলো যে the glass has been broken by me একেটা ষ্ট্ৰাকচাৰে সকলোবোৰ সেন্টেন্সৰ ক্ষেত্ৰতে ফলো হয় ইন্ট্ৰোগেটিভ সেন্টেন্সটো সেম ষ্ট্ৰাকচাৰ জাস্ট আমি বাক্যটো ইন্ট্ৰোগেটিভ কৰি দিলেই হ'ল এটা সব নেক্সট সেন্টেন্সটো কি কৈছে she had punished the boy তাই লৰাটোক শাস্তি দিছিল কাক শাস্তি দিছিল লৰাটোক শাস্তি দিছিল সো দা বয় টু অবজেক্ট হল অবজেক্ট টু আমি সাবজেক্টৰ স্থানলৈ লৈ আনো আমি কম যে দা বয় অবজেক্ট টু সাবজেক্টৰ স্থানলৈ লৈ আনিলো হেড আছে হেড থাকিলে মানে পাস্ট পারফেক্ট টেন্স হলে ইয়াটো হেডে হ'ব দা বয় হেড পারফেক্ট টেন্সত আমি বিন ইউজ কৰো চকুমুদি বিন ইউজ কৰক দা বয় হেড বিন আপুনি চকু বন্ধ কৰি ইউজ কৰিব পাৰে নো প্ৰবলেম আপুনি মাত্ৰ জানিব লাগে ইনডিফিনিটত কি ইউজ হ'ব কন্টিনিউয়াছত কি ইউজ হ'ব পারফেক্টত কি ইউজ হ'ব মডেল ভার্ব বা টু থাকিলে আমি কি ইউজ কৰিম সো দা বয় হেড বিন তাপা ভাৰ্বৰ থাৰ্ড ফৰ্ম ইউজ কৰক পানিশডৰ থাৰ্ড ফৰ্ম পানিশ দে হ'ব সো আমি কম দা বয় হেড বিন পানিশড কোনে পানিশমেন্ট দিছিল তাই দিছিল তেতিয়া আমি কম বাই হার সো আমাৰ পেসিভ ভয়েস কমপ্লিট দা বয় হেড বিন পানিশড বাই হার লৰাটোক তাই দ্বাৰা পানিশ কৰা হৈছিল এতিয়া সো আমি নেক্সট সেন্টেন্সটো কি কৈছে she will buy a car তাই এখন গাড়ী কিনিব এইটো হল ফিউচাৰ টেন্সৰ বাক্য যদিও এই বাক্যটো ফিউচাৰ টেন্সৰ বাক্য ইয়াত will এটা মডেল ভাৰ্ব ইউজ হৈ আছে যেতিয়া মই অলৰেডি কৈছিল যে যেতিয়া মডেল ভাৰ্ব থাকিব মডেল ভাৰ্ব থকা বাক্যটোত আমি মডেল ভাৰ্বটোৰ পিছত বি ইউজ কৰিলে বাক্যটো পেসিভ ভয়েস হৈ যায় বাকি নিয়ম সেম টু সেম থাকে সো এটা সক এ কাৰ টু অবজেক্ট হল এ কাৰ টু আমি সাবজেক্টৰ স্থানলৈ আনিলো আমি কলো এ কাৰ will টু will ভাগে আহিব আমি কম এ কাৰ will তাৰপিছত যাক মডেল ভাৰ্বৰ লগত বি ইউজ কৰো বি টু আপুনি চকু বন্ধ কৰি ইউজ কৰি দিওক এ কাৰ will be তাপা ভাৰ্বৰ থাৰ্ড ফৰ্ম বাইৰ থাৰ্ড ফৰ্ম বট এ কাৰ will be bought by কোনে আনিব তাই আনিব তেতিয়া আমি কম by car will be bought by her আমাৰ c to her হৈ আহিব তেতিয়া আমি কম a car will be bought by her আমি একদম অতি সহজে এক্টিভৰ পৰা পেসিভ কৰি দিব পাৰিলো সো আমি কলো যে a car will be bought by her অবজেক্ট টু সাবজেক্টৰ স্থানলৈ সাবজেক্ট টু অবজেক্টৰ স্থানলৈ গল ভাৰ্ব টু নিজ স্থানতে থাৰ্ড ফৰ্ম হৈ আহিলে জাস্ট আমি মডেল ভাৰ্ব থকাৰ কাৰণে আমি বি টু ইউজ কৰিলো আপোনালোকে ষ্ট্ৰাকচাৰটো মনত ৰাখি ললে হ'ল যেটো ডায়াগ্ৰাম দিলো সেই ডায়াগ্ৰামটো আপোনালোকে মনত ৰাখি ললে হ'ল এতিয়া সক নেক্সট সেন্টেন্সটো কি কৈছে he should read the book তেওঁ কিতাপখন পঢ়া উচিত he should read the book তেওঁ কিতাপখন পঢ়া উচিত কি কৰা উচিত তেওঁ এই দা বুকখন পঢ়া উচিত সো দা বুকটো আমি অবজেক্ট পালো অবজেক্টটো আপুনি সাবজেক্টৰ স্থানলৈ লৈ আনক আপুনি ক'ব যে the book should আছে সো আপুনি should ভাগে ইউজ কৰক মডেল ভাৰ্ব কোনো চেঞ্জ নহয় সো আমি কম যে the book should এটা এটো মডেল ভাৰ্বৰ লগত আমি কি ইউজ কৰো বি ইউজ কৰো আপুনি চকু বন্ধ কৰি বি ইউজ কৰক the book should be তাৰপিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম ইউজ কৰক ৰিডৰ past participle from read the book should be read by
হি টু হ'বগৈ হিম সো আপোনালোকে pronoun চেঞ্জৰ যিখিনি নিয়ম হয় আপোনালোকে চাই ল'ব বা আপোনালোকে যিকোনো গ্ৰামাৰ বুকত পাব pronoun খিনি কেনেদৰে চেঞ্জ হয় আপোনালোকে এবাৰ চাই ল'লে অতি সহজে পাৰিব আমি বাক্যটো ক'লো যে the book should be read by him তেওঁৰ দ্বাৰা কিতাপখন পঢ়া উচিত এতিয়া সক নেক্সট সেন্টেন্স কি কৈছে I am to clean the room আপোনালোকে ষ্ট্ৰাকচাৰটো মনত পেলাওক সো ষ্ট্ৰাকচাৰটো হেকত মই দিছিলো be মডেল ভাৰ্ব আৰু যদি be ভাৰ্বৰ লগত to থাকে তেতিয়া আমি be ব্যৱহাৰ কৰো সো পেসিভ ভয়েস যেতিয়া কৰিম তেতিয়া আমি পেসিভ ভয়েসত বাক্যটো to ৰ পিছত be ব্যৱহাৰ কৰিম সো এই বাক্যটো কৈছে I am to clean the room মোৰ ৰুমটো সাফ কৰিব লগা আছে কি সাফ কৰিব লগা আছে ৰুমটো দা ৰুমটো হল অবজেক্ট সো আমি দা ৰুমটো সাবজেক্টৰ স্থানলৈ আনিম আমি কম দা ৰুম সো এটা সব দা ৰুমৰ লগত এম নহয় দা ৰুমৰ লগত হ'ব ইজ সো আমি এম টু তেতিয়া কৰিম ইজ দা ৰুম ইজ টু 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 ভাগেই থাকিব জাস্ট আমি ইউজ কৰিম বি সো আপোনালোকে ষ্ট্ৰাকচাৰটো মনত ৰাখি ললে আপোনালোকে চকু মুদি বি ইউজ কৰিব পাৰিব সো মই বাক্যটো ক'লো যে দা ৰুম ইজ টু বি তাৰপৰা ভাৰ্বটো লৈ আহক নিজৰ স্থানত তেতিয়া আমি কম ক্লিনড দা ৰুম ইজ টু বি ক্লিনড বাই me so I to hoye ahibo me so ami kolu by me the room is to be cleaned by me the room is to be cleaned by me thik tene dhorone next baikyo sok next baikyo ki koise she has to do the work baikyo sok she has to do the work tai kam to koribo loga ase tai kam to koribo lagibo ba tai kam to koribo loga ase she has to do the work কি কৰিব লগা আছে দা ওয়ার্ক টু কৰিব লগা আছে কাম টু কৰিব লগা আছে তেতিয়া আমি দা ওয়ার্ক টু অবজেক্ট টু সাবজেক্টৰ স্থানলৈ আনিম আমি কম দা ওয়ার্ক ইয়াত আছে হ্যাজ টু দা ওয়ার্কৰ লগত প্ৰেজেন্ট পারফেক্ট টেন্সত হ্যাজেই লাগিব সো আমি কম হ্যাজ টু বি সো টুৰ পিছত আমি বি ইউজ কৰিলো সো আমি কলো যে দা ওয়ার্ক হ্যাজ টু বি তাৰ পিছত ভাৰ্ব টু থাৰ্ড ফৰ্মত ইউজ কৰক ডান সো আমি কলো যে দা ওয়ার্ক হ্যাজ টু বি ডান কাৰ কৰিব লগা আছে তাই কৰিব লগা আছে তেতিয়া আমি কম বাই her so ami kolu je the work has to be done by her the work has to be done by her apnaloke diagram to mono rakhiluar pisot sokumudi ekhini bakyo oti hoje active or passive koribo paribo eta sok next bakyo to ki koise interrogative sentence loisu so bakyo to koise do you watch movie tumi cinema suane bili koisu so এই বাক্যটো সক এই বাক্যটো ইন্ট্ৰোগেটিভ সেন্টেন্স হলো এই বাক্যটো ডু ব্যৱহাৰ হৈ আছে যেতে ডু ব্যৱহাৰ হৈ আছে দ্যাট মিন্স এই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ইন্ট্ৰোগেটিভ সেন্টেন্স যেতে আমি গম পালো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ইন্ট্ৰোগেটিভ সেন্টেন্স আপুনি চকু বন্ধ কৰি এক্টিভৰ পৰা পেসিভ কৰিব পাৰে আপুনি জাস্ট প্ৰেজেন্ট ইনডিফিনিট টেন্সত জিটু ভি ভাৰ্ব বা হেল্পিং ভাৰ্ব ইউজ কৰিব হে ভি ভাৰ্ব বা হেল্পিং ভাৰ্বটো আপুনি বাক্যটোৰ আৰম্ভণিত লিখিব সো বাক্যটো কৈছে ডু ইউ ওয়াচ মুভি তুমি সিনেমা চোৱানে এটা সক মুভিটো হল অবজেক্ট কি চোৱানে বুলি কৈছে সিনেমা চোৱানে সো মুভিটো অবজেক্ট আপুনি মুভিটো ইউজ কৰক মুভি so it is a movie আমি third person singular number use কৰিছো do you watch movie লগত কি ইউজ হ'ব third person singular number present indefinite tense বাক্য do আছে তেতিয়া আমি movie লগত ইউজ কৰিম is তেতিয়া এই is to আমি বাক্যটোৰ আৰম্ভণিত ইউজ কৰিম আমি কম যে each movie ভাৰ্বৰ third form ইউজ কৰক watch each movie watched by you do you watch movie is movie watched by you তোমার দ্বারা মুভি চোৱা হয় নে যদি এটো did থাকিলে হয় past tense ত থাকিলে হয় তেতিয়া আমি কি কইম মুভিৰ লগত past tense ত was ইউজ হ'ব তেতিয়া আমি এই is টুৰ হলনি আমি was ব্যৱহাৰ কৰিলো হেতান আমি কলো watch movie watched by you তোমাৰ দ্বাৰা মুভি চোৱা হৈছিল নে আমি প্ৰেজেন্টত কলো is movie watched by you তোমাৰ দ্বাৰা সিনেমা চোৱা হয় নে সো প্ৰেজেন্টেই হক পাস্টেই হক আপোনালোকে যেতিয়া do did দেখিব সেই বাক্যটো হ'ব indefinite tenseৰ interrogative sentence আপুনি indefinite tenseৰ দৰে আপোনালোকে বাক্যটো passive কৰক জাস্ট আপুনি যেটো be verb বা helping verb ইউজ হ'ব সেই be verb বা helping verb টো আপুনি বাক্যটোৰ আৰম্ভণিত লিখি দিলে আপোনাৰ active voiceৰ পৰা passive voice লৈ বাক্যটো অতি সহজে পৰিৱৰ্তন হ'ব এটা সক নেক্সট বাক্যটো কি কৈছে who bought a new car কোনে এখন নতুন গাড়ী আনিছিল who bought a new car কোনে এখন নতুন গাড়ী কিনিছিল who bought মানে past tense কিনিছিল সো আমি কৈছো who bought a new car
কোনে এখন নতুন গাড়ী কিনিছিল এই বাক্যটো চাওক ইন্টাৰোগেটিভ সেন্টেন্স হু আছে যেতিয়া বাক্য এটাত হু থাকে আপুনি প্ৰথমতে অবজেক্টটো বিচাৰি লব অবজেক্টটো কি এ নিউ কাৰ সো আমি এ নিউ কাৰটো অবজেক্টটো আমি প্ৰথমতে ইউজ কৰিলো এ নিউ কাৰ a new car logot past tense ot ki use hobo etu interrogative sentence jodi indefinite tense or so a new car logot ki use hobo bought ase past tense ot ase tetia was use hobo ei was tu apuni baikotur arambhoni likhok was a new car by past participle form bought botei thakibo so ami kom was a new car bought it is বটৰ পিছত আমি কি ইউজ কৰো বাই যেটো সাবজেক্ট থাকে সাবজেক্ট টু ইউজ কৰো ইয়াত সাবজেক্ট টু কি আছে হু থাকিলে সদায় আপোনালোকে ভাৰ্বতে বাক্যটো শেষ কৰি সো আপুনি বাই হু এই হুটো বাই হুম কৰি লিখিব বাক্যটোৰ আৰম্ভণিত আপুনি কব যে বাই হুম was a new car bought by whom was a new car bought কাৰ দ্বাৰা এখন নতুন গাড়ী অনা হৈছিল আমি বাক্যটো কলো by whom was a new car bought কাৰ দ্বাৰা এখন নতুন গাড়ী অনা হৈছিল এটা সক নেক্সট সেন্টেন্স টু কি কৈছে what are you doing মানে তুমি কি কৰি আছা বুলি কোতে আমি বাক্যটো কলো what are you doing এই বাক্যটো চাওক এই বাক্যটো what ৰে আৰম্ভ হৈছে আমি wh wordৰ who লোৱা নাই আমি what লৈছো সো এই বাক্যটোত আমি কি কৰিব লাগে এই বাক্যটো যেতিয়া আমি এক্টিভৰ পৰা পেসিভ কৰো তেতিয়া যেটো wh word আছে এই wh word টু সেম আমি পেসিভ ভয়েসত ইউজ কৰিব লাগে সো এটা চাওক you are doing সো আমি as it is আমি wh word টু ইউজ কৰিলো সো এটা চাওক you are doing আমি বাক্যটো পালো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত সো you are doing কি একু পোৱা নাই আমি অবজেক্টটো ইয়াত পোৱা নাই যেটো ইন্টাৰোগেটিভ সেন্টেন্সত what ইউজ হয় হে বাক্যটো সদায় অবজেক্টটোক লৈ কোৱেশ্চন কৰে যেতিয়া অবজেক্টটোক লৈ কোৱেশ্চন কৰে অবজেক্টটো বাক্যটোৰ পৰা লুকাই থাকে তেতিয়া আমি what টু এজ যেটো wh word ইউজ কৰিছিলো হে what টুকে আমি পেসিভ ভয়েসত ইউজ কৰিলো এটা চাওক you are doing সো কিবা এটা কৰি আছে ধৰক কিবা এটা কাম কৰি আছে you are doing what এটা চাওক যেটো অবজেক্টটোৰ লগত আমি is ইউজ কৰিম সো আৰৰ ঠাইত আমি is ইউজ কৰিম আমি কম what is কন্টিনিউয়াস টেন্স তেতিয়া আমি ইউজ কৰিম being সো আমি অবজেক্টটো নাপালো অবজেক্টটো পোৱা হলে আমি isৰ পিছত অবজেক্টটো ইউজ কৰিলো হেতেন কিন্তু অবজেক্টটো নাই অবজেক্টটো নথকাৰ বাবে আমি কৈছো what is being তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম আপুনি ইউজ কৰক ডুৰ পাষ্ট থাৰ্ড ফৰ্ম ডুইং সৰি ডান সো আমি কলো what is being done তাৰ পিছত কোনে কৰিছিলে বাই আমাক লাগিব বাই এই ইউ টু সাবজেক্ট তেতিয়া আমি কম you what is being done by you তোমাৰ দ্বাৰা কি কৰি থকা হৈছে সো ইয়াত অবজেক্টটো নাপালো অবজেক্টটো পোৱা হলে আমি ইজৰ পিছত এই পজিশনটোত অবজেক্টটো ইউজ কৰিলো হেতেন কিন্তু অবজেক্টটো নাই কাৰণ আমি কি কৰিলো আমি হোৱাটৰ পিছত বি ভাৰ্বটো ইউজ কৰিলো তাৰ পিছত বিং যেটো আছিল কন্টিনিউয়াস টেন্সৰ বাবে আমি বিং ইউজ কৰিলো আমি কলো যে what is being done by you ঠিক তেনে ধৰণে নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে when have you finished the work the task when have you finished the task তুমি কামটো কেতিয়া শেষ কৰিলা কি শেষ কৰাৰ কথা কৈছে এই বাক্যটোৱে কামটো শেষ কৰাৰ কথা কৈছে দা টাস্কটোৰ কথা উল্লেখ কৰিছে এটা চাওক এই বাক্যটো আৰম্ভ হৈছে when ৰে যদি হুৰ বাদে অন্য কোনো wh word থাকে যেটো wh word থাকে হেইটোকে আমি বাক্যটোত ইউজ কৰিব লাগে পেসিভ ভয়েসত ইউজ কৰিব লাগে এটা চাওক when এটা চাওক অবজেক্টটো কি পালো দা টাস্ক পালো সো দা টাস্কটো আমি বাক্যটোৰ আগলৈ লৈ আহিম সো আমি অবজেক্টটো সাবজেক্টৰ স্থানলৈ লুকলো আমি কলো যে when the task এটা চাওক এই have আছে প্ৰেজেন্ট পাৰফেক্ট টেন্স have আছে এই দা টাস্কৰ লগত আমি have ইউজ নকৰো আমি ইউজ কৰো has সো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সো আমি has ইউজ কৰিম হেই has টু ইন্টাৰোগেটিভ সেন্টেন্স হোৱাৰ বাবে আমি when অৰ পিছতে ইউজ কৰিম সো ইন্টাৰোগেটিভ সেন্টেন্সত আমি হেল্পিং ভাৰ্ব বা মডেল ভাৰ্ব বা যিয়ে থাকক আমি বাক্যটোৰ আৰম্ভণিত ইউজ কৰিম আমি কলো যে when has the work perfect tense আমি কি ইউজ কৰো been ইউজ কৰো সো আমি কম when has the work been তাৰ পিছত চাওক finished আছে সো আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ইউজ কৰিম আমি কম finished সো আমি কলো যে when has the task been finished by তাৰ পিছত সাবজেক্ট টু কি আছিল ইউ আছিল আমি কম you সো আমাৰ সেন্টেন্স কমপ্লিট আমি কলো যে when has the task been finished by you when has the task been finished by you মানে তোমাৰ দ্বাৰা কামটো কেতিয়া শেষ কৰা হৈছিল
এতিয়া চাও আমি দুটামান ইম্পেৰেটিভ সেন্টেন্সৰ বাক্য ইম্পেৰেটিভ সেন্টেন্স যেতিয়া আমি এক্টিভৰ পৰা পেসিভ কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এটাই কনসেপ্ট মনত ৰাখিব লাগে যিটো অবজেক্ট হয় অবজেক্টটোৰ লগত আমি আগত let ইউজ কৰো যিটো অবজেক্ট পাও হে অবজেক্টটোৰ আগত let ইউজ কৰো তাৰ পিছত be ইউজ কৰো তাৰ পিছত আমি ভাৰ্বটো থাৰ্ড ফৰ্মত লিখি দিলে আমাৰ ইম্পেৰেটিভ সেন্টেন্সটো এক্টিভৰ পৰা অতি সহজে পেসিভ হৈ যায় আপোনালোকে এটাই মনত ৰাখিব লাগে প্ৰথমতে আমি ইউজ কৰো let letter পিছত আমি ইউজ কৰো অবজেক্ট টু letter পিছত আমি অবজেক্ট টু ইউজ কৰো তাৰ পিছত আমি be ইউজ কৰো তাৰ পিছত আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ইউজ কৰো সো ইম্পেৰেটিভ সেন্টেন্সটো আমি যেটা এক্টিভৰ পৰা পেসিভ কৰো তেতিয়া আমি be ব্যৱহাৰ কৰো সো আমি প্ৰথমতে let ইউজ কৰিম তাৰ পিছত অবজেক্ট টু ব্যৱহাৰ কৰিম তাৰ পিছত be ইউজ কৰিম তাৰপা ভাৰ্বৰ থাৰ্ড ফৰ্ম ইউজ কৰিম আপোনালোকে দুই চাৰিটা বাক্য যেটা প্ৰেক্টিস কৰিব আপোনালোকৰ বাবে সকলোখিনি কনসেপ্ট ইজি হৈ পৰিব সো ফাৰ্স্ট সেন্টেন্সটো চাওক ফাৰ্স্ট সেন্টেন্সটো কি কৈছে do the work কামটো কৰা কামটো কৰা কি কৰিবলৈ কৈছে কামটো কৰিবলৈ কৈছে the work to আমি অবজেক্ট পালো সো তেতিয়া আমি বাক্যটোৰ আৰম্ভণিত লেটেৰে কৰিম সো আমি কম let the work so let the work এটা সব ভার্ব টু আছে ভার্ব ইম্পেৰেটিভ সেন্টেন্স হলে ভার্বেৰে স্টার্ট হয় সো আমি কি কৰিম let the work তাৰ পিছত আমি কি ইউজ কৰো be ইউজ কৰো আমি কম let the work be ভাৰ্বৰ থাৰ্ড ফৰ্ম done সো আমাৰ পেসিভ ভয়েস কমপ্লিট let the work be done কামটো কৰা মানে ঠিক তেনে ধৰণে নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে open the door এটা চাওক কি খুলি দিব কৈছে দৰজাখন খুলি দিব কৈছে দা door to whole object সো আমি প্ৰথমতে বাক্যটো লেটাৰে আৰম্ভ কৰিম আমি কম let the door সো এটা চাওক তাৰ পিছত আমি be ইউজ কৰিব লাগে আমি be ইউজ কৰিম let the door be open or third form opened so আমি কম let the door be opened এনে ধৰণে আপোনালোকে অতি সহজে এক্টিভৰ পৰা বাক্যবোৰ পেসিভ কৰিব পাৰে আশা কৰো এই ভিডিওটোৰ জৰিয়তে আপোনালোকে নিশ্চয় জানিব পাৰিলে আমি এক্টিভৰ বাক্যবোৰ কেনেদৰে অতি সহজে পেসিভ কৰিব পাৰো যদি ভিডিওটো ভাল পালে সকলোৰে মাজত শেয়াৰ কৰিব আৰু লাইক কৰি যাবলৈ সমলি নাপাহৰিব আৰু আপোনালোকে মোক কমেন্ট কৰি জনাব আপোনালোকে এই ভিডিওটোৰ পৰা কিমান উপকৃত হ'ব পাৰিলে আৰু যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি ল'ব মই ৰেগুলাৰ এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও আনি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও